নমস্কাৰ বন্ধুসকল, প্ৰীতিছ ৱৰ্ল্ডৰ নতুন এটা ভিডিঅ'লৈ মই প্ৰীতিয়ে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি বনাবলৈ লৈছোঁ পাতত দিয়া কচু ঠুৰি। কচু ঠুৰি পাতত দি খাইছে নাই বাৰু? কচু আচলতে বেলেগ বেলেগ ধৰণে বনাই খায়। আজি দেখাবলৈ লৈছোঁ পাতত দিয়া কচু ঠুৰি কেনেকৈনো বনালোঁ। আচলতে কচুত বহুত বেছি হেল্থ বেনিফিট। কচু শাকত কেলৰি কম থাকে আৰু ফাইবাৰ বেছি থাকে আৰু মাইক্ৰ'নিউট্ৰিয়েণ্ট বেছি থাকে। তাৰ কাৰণে বডি ৱেইটটো মেইনটেইন কৰি ৰখাত সহায় হয়, লগতে হাৰ্টৰ হেল্থটো ভাল হৈ থাকে আৰু লগতে বহুতখিনি বেমাৰো ৰোধ কৰিব পাৰি। প্ৰ'টিন, ফেট, ফাইবাৰ, ভিটামিন চি, এ, পটেছিয়াম, ফলেট, কেলছিয়াম, আইৰণ, মেগনেছিয়াম, ফছফৰাছ সকলোখিনি কচু শাকত পোৱা যায়। কচু শাকক ইংলিছত টাৰো নাইবা কলাকেচিয়া নাইবা এলিফেণ্ট ইয়েৰ লিফ বুলি কোৱা হয়, কাৰণ কি পাতখন অলপ ডাঙৰ হয় আৰু দেখিবলৈ হাতীৰ কাণখনৰ নিচিনা হয়, সেইকাৰণে কোৱা হয়। আমাৰ ইয়াত আকৌ দেহত যেতিয়া তেজ নাইকিয়া হয় তেতিয়া কচু শাক বনাই খাবলৈ দিয়ে, সোনকালে হেনো গালৈ তেজ আহে। তেতিয়াহ'লে আজি এয়া পাতত দিয়া কচু ঠুৰিকে বনাওঁ। কচু ঠুৰি পাতত দি বনাবলৈ বেছি টাইম নালাগে, আপোনালোকে মোৰ লগতে বনাব পাৰিব, বিশেষ একো বস্তুও নালাগে। তেতিয়াহ'লে কেনেকৈনো বনালোঁ আহকচোন চাওঁ। এতিয়া মই এক মুঠি কচু ঠুৰি লৈ লৈছোঁ, এয়া বজাৰৰ পৰা আনিছিলোঁ। কচু ঠুৰিৰ লগতে পাতো আছে, একো নাই, বনাব পাৰি, ঠুৰি পাত চব দিব পাৰি। এই পাতখিনি হালধীয়া হৈ গৈছে যে দেখিছে, এয়া মানে বজাৰৰ পৰা অনাৰ পিছত এদিন মই বাহিৰতে থৈ দিলোঁ, সেইকাৰণে তেনেকুৱা হ'ল। এতিয়া ধুই ল'লোঁ, ধুই লৈ মই আঁহখিনি এনেকৈ গুচাই এনেকুৱা ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ। এনেকৈ কাটি ল'লেই হ'ব আৰু আঁহখিনি বেছি নোলায়, অলপমান ওলাব, এইখিনি গুচাই কাটি ল'লোঁ। এতিয়া এখন কলপাত এনেকৈ দুখিলা কৰি কাটি ল'লোঁ আৰু লগতে ধুই লৈ মই অকণমান গেছত দি লেৰেলাই আনিছোঁ, যাতে পাতখন ভাঙি নাযায়, মানে মুটুকাব লাগিবতো, আৰু মুটুকালে যদি কেঁচা হৈ থাকে তেতিয়াহ'লে পটককৈ ফাটি যাব, লেৰেলাই ল'লে ফাটি নাযায়। ওপৰত এখন হালধি পাত দিছোঁ, হালধি পাতখন ডাঙৰ চাওক, এইখনো মই কাটি ধুই লৈ অকণমান গেছতে লেৰেলাই লৈছোঁ আৰু তাৰ ওপৰত এতিয়া কচু ঠুৰিখিনি মই দি দিম। এতিয়া আপোনালোকে যদি হালধি পাত নাই তেতিয়াহ'লে আপোনালোকে অকল কলপাততে দিব পাৰে। হালধি পাত দিলে গোন্ধটো আৰু ধুনীয়া আহে, হালধিৰ গোন্ধ এটা আহে, আৰু নিদিলেও কোনো কথা নাই, অকল কলপাততেও দিব পাৰে বা কলপাত নাথাকি অকল হালধি পাত আছে যদি অকল হালধি পাততো দিব পাৰে। এই মানে পাতত কোনোবা এখন পাতত দিলেই হ'ল। এতিয়া মই দুইখনেই লৈ লৈছোঁ আৰু কলপাতখন মই ইখনৰ ওপৰত সিখন উঠাই লৈছোঁ, যাতে মুটুকালে মাজত দিয়া কচু ঠুৰিখিনি যাতে ওলাই নাহে, তাৰ কাৰণে। এতিয়া ওপৰত অলপমান কণ বিলাহী দি দিছোঁ। কণ বিলাহী যদি আপোনালোকৰ নাই এতিয়া, তেতিয়াহ'লে আপোনালোকে ডাঙৰ বিলাহীও ল'ব পাৰে। ডাঙৰ বিলাহী এটা এনেকৈ 4 ভাগ কৰি পেলাই ইয়াতে ওপৰতে দি দিব পাৰে। টেঙা দিব লাগে আচলতে, টেঙা দিলেহে এই যে কচু খালে অলপ ডিঙিত খজুৱাই, সেই খজুতিটো টেঙাই নাইকিয়া কৰে। আৰু এতিয়া মই আদা 1 চামুচৰ জোখাৰে দিছোঁ, মানে পেষ্ট কৰি লৈছিলোঁ, আৰু নহৰু তেনেকৈ খুন্দি লৈছিলোঁ 1 চামুচৰ জোখাৰে মই দি দিছোঁ ওপৰতে, অলপমান দিলেই হ'ল। আৰু ইয়াতে কেঁচা জলকীয়া দিছোঁ 3টা। আপোনালোকে যদি বেছি খায় কেঁচা জলকীয়া তেতিয়াহ'লে বেছিও দিব পাৰে বা ভোট জলকীয়াও দিব পাৰে দেই। আৰু এতিয়া মই ওপৰতে হালধি দি দিছোঁ। যদি আপোনালোকে জলকীয়া নাখায় নিদিলেও কোনো কথা নাই। এতিয়া অলপমান গোটাকৈ নহৰু কেইফুটামান দি দিছোঁ, ভাল লাগিব যেতিয়া পিটিকিম। এতিয়া প্ৰথমতে এই হালধি পাতখন এনেকৈ মুটুকাই লৈছোঁ, এনেকৈ মই চাৰিওফালৰ পৰা হালধি পাতখন প্ৰথমতে মুটুকাই লৈছোঁ, যাতে একদম ধুনীয়াকৈ পেক হৈ যায় কচু ঠুৰিখিনি। এই তেনে কৰিবৰ কাৰণে প্ৰথমতে হালধি পাতখনেদি মুটুকাই লৈছোঁ। এতিয়া তাৰপিছত মই এই কলপাতখনে চাৰিওফালৰ পৰা এনেকৈ মুটুকাই লওঁ। এয়া চব একদম ধুনীয়াকৈ বান্ধ খাই গৈছে চব। এতিয়া এই কচু পাতৰ ছাইডৰ পৰা যে ৰছীডাল ওলায়, সেইডালো উলিয়াই থৈছিলোঁ। এতিয়া মই এই পাতত দিবলৈ কাৰণে সেই ৰছীডালে ব্যৱহাৰ কৰিম, সেইডালে বান্ধিম। আপোনালোকে সেইডাল নুলিয়ালে যিকোনো ৰছী এডালে বান্ধি দিলেও হ'ব। মই এডাল উলিয়াই থৈছিলোঁ, এইডাল চব এডাল উলিয়াই থৈছিলোঁ কাৰণে এইডালেই বান্ধি দিছোঁ। পাতত দিবলৈ কাৰণে এয়া ৰেডি হৈ গ'ল আৰু এতিয়া পাতত দিলেই হ'ল। এতিয়া যদি আপোনালোকৰ জুহাল নাই তেতিয়াহ'লে গেছতে দিব পাৰি, পাতত কোনো কথা নাই, এখন টাৱা লাগিব খালি।
দুইটা ছাইডৰ পৰা ধুনীয়াকৈ পেক হৈ গ'ল চাওক এফালেও ওলাই আহিব পৰা কোনো বাট নাই এয়া চাওক ধুনীয়া হ'লে এতিয়া আমি পাতত দিম গেছতে এখন তাৱা পাতি দিছোঁ আৰু গেছৰ ফ্লেমটো মিডিয়াম কৰি দিছোঁ আৰু তাৰপিছত এতিয়া এই যে মই বান্ধি লৈছিলোঁ পাতত ধুনীয়াকৈ সেইখিনি এই ওপৰতে তাৱাখনৰ ওপৰত এনেকৈ দি দিছোঁ দেখাই দিয়া নিচিনাকৈ তাৰপিছত এটা ডাঙৰ ষ্টীলৰ বাতি লৈছোঁ যাতে ঢাক খাই থাকে আৰু সেইটো দি এই পাতত দিয়া কচুথুৰিখিনি এনেকৈ ধুনীয়াকৈ ঢাকি থৈ দিছোঁ ফ্লেমটো মিডিয়ামতে দি থৈছোঁ এতিয়া 10 মিনিটৰ পিছত মই উদঙাই পেলাই আকৌ ওলোটাই দিম এয়া চাওক ওপৰৰখিনি তললৈ দি মই ওলোটাই দিলোঁ আৰু অলপমান হেঁচি দিছোঁ হেঁচি আকৌ মই একেটা বাতিৰে 10 মিনিট সময় আকৌ ঢাকি থৈ দিম এতিয়া আকৌ 10 মিনিটৰ পিছত উদঙাই দেখাইছোঁ এয়া চাওক ঘামিছে একদম ধুনীয়াকৈ আৰু সিজিছে আৰু এয়া মই আকৌ ওলোটাই দিছোঁ এইফালে তলৰখিনি চাওক একদম সিজি গৈছে ধুনীয়াকৈ পুৰিও গৈছে দেখিছেনে তলৰ তাৰ ওলোটাই দিয়া পাৰ্টটো যেতিয়া এনেকুৱা হৈ যাব তেতিয়াই হৈ যাব এতিয়া আকৌ মই এয়া ঢাকি থ'ম 5 মিনিটমান সময় এতিয়া ঢাকি ৰাখিম যেতিয়া পিছফালেও এনেকুৱা হৈ যাব তেতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিম এতিয়া 5 মিনিটৰ পিছত উদঙাই দেখাইছোঁ এয়া চাওক এতিয়া মই ইফালে কৰি দেখুৱাম আপোনালোকক এয়া চাওক পিছফালৰ পাৰ্টটো এনেকুৱা হৈ গ'ল সিজিলে মানে ধুনীয়াকৈ সিজি গৈছে এতিয়া অকণমান প্ৰেছ কৰি দিছোঁ আৰু এতিয়া মই এইখিনি উঠাই ল'ম গেছৰ ফ্লেমটো অফ কৰি দি এখন প্লেটলৈ উঠাই ল'লোঁ আৰু এতিয়া মই এয়া এনেকৈ অলপ সময় ঠাণ্ডা হ'বলৈ দিম এতিয়া চাওক অলপ সময় ৰৈ দিলোঁ ঠাণ্ডা হ'ল এতিয়া মই লাহেকৈ ওপৰৰ ৰছীডাল এনেকৈ খুলি দিছোঁ আচলতে ৰছীডাল মানে ছিগিয়ে গৈছে আৰু গৰমত পূৰা পুৰি গ'ল এতিয়া একদম ধুনীয়া গোন্ধাই এইটো সময়ত এতিয়া ভিতৰটো গৰমেই হৈ আছে জানেনে এয়া চাওক খালি অকণমান গৰম হৈ থাকিলে খাবলৈ পিটিকাটো ভাল লাগে আৰু এয়া এখন কলপাতখন আঁতৰালোঁ আৰু ভিতৰৰ হালধি পাতখন একদম ধুনীয়া সেউজীয়া কালাৰে হৈ আছে একো পুৰা নাই খালি ধুনীয়াকৈ সিজি যোৱা নিচিনা হৈছে আৰু এয়া চাওক কচুথুৰিবিলাক একদম দেখিলেই গম পাইছে চাগে পূৰা ধুনীয়াকৈ সিজি গৈছে এয়া গৰম চুবই পৰা নাই এয়া চাওক দেখাইছোঁ কালাৰটো চাওক কি ধুনীয়া আহিছে এই পিটিকাটো খাবলৈ বিৰাট টেষ্টি হয় বনাই খাই চাবচোন দেই আৰু যিসকলে বনাই খাইছে তেওঁলোকেতো জানেই অসমীয়া মানুহে প্ৰায়ে খায় কচুথুৰিৰ পিটিকা এনেকৈ বেলেগ বেলেগ ধৰণে খায় হয়তো এনেকৈ পাতত দি পেলাই বনাই খালে কিছু টেষ্টি লাগে বনাই খাই চাবচোন এতিয়া এয়াতে অকণমান কেঁচা তেল দিব লাগিব মিঠাতেল আৰু নিমখ দিব লাগিব জোখমতে আৰু একো কৰিবলগীয়া নাই পিটিকি দিলেই হ'ল মোৰ আকৌ কি হয় জানে এনেকৈ কচু পিটিকা থাকিলে বা কচুৰ আঞ্জা থাকিলে ভাত কেইটামান বেছিকৈ যায় এতিয়া চাওক এয়া অকণমান মিঠাতেল দি দিছোঁ কেঁচা মিঠাতেল গোন্ধটো বিৰাট ধুনীয়া আহে দেই এনেকৈ দিলে আৰু এতিয়া জোখমতে ইয়াতে নিমখ অকণমান দি লৈছোঁ এয়া নিমখ অকণমান দি ল'লোঁ এতিয়া আৰু বেলেগ একো কৰিবলগীয়া নাই পিটিকিলেই হ'ল খালি যিহেতু গৰম হৈ আছে হাতেদি পিটিকিবলৈ কিন্তু নোৱাৰি সেইকাৰণে প্ৰথমতে চামুচখনে অকণমান লৰাই এনেকৈ অকণমান মোহাৰি লৈছোঁ তাৰপিছত মই এই খুন্দনা মাৰিডাল থাকে যে খুন্দনা মাৰিডালে মেছ কৰি ল'লেই হ'ব এনেকৈ পিটিকি ল'লেই হ'ব মানে কিছুমানৰ হয়তো মেচাৰ আছে এই পিটিকা বনোৱা মেচাৰেদি কৰিলেও হ'ল নহ'লে খুন্দনা মাৰিয়েদি কৰি ল'লেও হ'ব এয়া চাওক মই অকণমান এনেকৈ চামুচখনে অলপ এনেকৈ পিটিকি লৈছোঁ আৰু তাৰপিছত মই খুন্দনা মাৰিডাল ব্যৱহাৰ কৰিম খুন্দনা মাৰিডাল দি ভালদৰে একদম নহৰু চহৰুৰ পৰা এনেকৈ পিটিকা কৰি লৈছোঁ ধুনীয়াকৈ মেছ কৰি দিছোঁ চাওক বিলাহী কচুথুৰি ইমান ধুনীয়াকৈ সিজিছে দেখিছেনে দিয়াৰ লগে লগে একদম পূৰা মিহি হৈয়ে গৈছে জলকীয়াও মিহি হৈ গৈছে আৰু এনেকৈ খাবলৈ বিৰাট টেষ্টি হয় কিছুমানে ইয়াৰ লগতে মাছো দি দিব পাৰে সৰু মাছ এনেকৈ
মানে সৰু মাছো ইয়াৰ লগতে পাতত দি দিলে সেয়াও খাবলৈ বহুত টেষ্টি হয় আৰু কিছুমানে শুকান মাছ দিও খায় কিন্তু অকল কচু ঠুৰি পিটিকা এনেকৈ খাই খুব টেষ্টি লাগে এনেকৈও বনাই খাই চাবচোন এয়া চাওক গোটেইখিনি এতিয়া পিটিকি ল'লোঁ এতিয়া মানে একদম ভোক লাগি আহিছে আৰু আপোনালোকৰ বাৰু লাগিছেনে দেখি পেলাই কালাৰটো চাওক কি ধুনীয়া হৈছে আৰু ইমান ধুনীয়াকৈ একদম পিটিকা হৈ গৈছে নহয়নে এয়া হৈ গ'ল আমাৰ অকণমান লোভ লগাই দিছোঁ আৰু আপোনালোককো যাতে সোনকালে বনাই খায় এতিয়া চামুচখনেদি মই গোটেইখিনি একেলগ কৰি লৈছোঁ আৰু তাৰপিছত এতিয়া মই ভাত উলিয়াওঁগৈ দেখুৱাম আপোনালোকক কেনেকৈ মই ভাতৰ লগত পৰিৱেশন কৰিছোঁ মই দেখুৱাই আছোঁ আপোনালোকক ধুনীয়াকৈ এখন কাঁহৰ থালিত বাতিত ভাত সুমুৱাই লৈছোঁ গৰম ভাত আৰু তাৰপিছত এনেকৈ দি দিছোঁ দেখিবলৈ ধুনীয়া লাগে আৰু এইয়া চাওক কচু পিটিকা এয়া চামুচেৰে কচু পিটিকা অলপ দি দিছোঁ এটা ভোট জলকীয়া লৈছোঁ আৰু এডোখৰ পিঁয়াজ লৈছোঁ লগতে টেঙা এডোখৰো লৈছোঁ আৰু লৈছোঁ অকণমান তিতা ভেকুৰী যে তিতা ভেকুৰী অকণমান চাটনি বনাইছিলোঁ সেয়া আৰু এয়া তিতা ভেকুৰী ফ্ৰাই কৰিছিলোঁ সেয়া লৈছোঁ আৰু লগতে ইয়াতে বেঙেনা ভাজি অকণমান লৈছোঁ এয়া বেঙেনা আলু ভাজিছিলোঁ একো নাই নৰ্মেলকৈ তেলত ভাজিছিলোঁ নিমখ অকণমান লৈছোঁ আৰু ইফালে লৈছোঁ আকৌ কচু মাছেদি বনাইছিলোঁ সেয়াও লৈছোঁ সেয়া মই ৰেচিপি নেক্সট ভিডিঅ'টোত আগবঢ়াম আৰু পাপৰ লৈছোঁ এয়া আৰু হৈ গ'ল এয়া আমাৰ দুপৰীয়া সাজ আজি ইমান টেষ্টি হৈছিলে নহয় খাবলৈ এইয়া চাওক এইফালে বাতিটোত দেখিছে যে বাতিটোত বনাইছোঁ মই মাছ কচু শাকেদি মাছ বনাইছোঁ মই নেক্সট ভিডিঅ'টোত আপোনালোকক দেখুৱাম মই কেনেদৰে বনালোঁ আপোনালোকে যদি এই কচু ঠুৰিটো এনেকৈ পাতত দি বনাই খায় মই ভাল পাম আপোনালোকে বনাই খাই চাবচোন দেই আৰু বনাই যদি খাই ভাল পায় মোক জনাব আৰু এয়া চাওক এয়া কচু শাক মাছ দি পেলাই বনাইছিলোঁ যে আৰু এয়া গোটেই থালিখন ধুনীয়াকৈ দেখাইছোঁ লোভ লগাই দিছোঁ অকণমান আৰু এয়া লগতে গামোচা তামোল পাণ দি দিছোঁ এয়া আমাৰ অসমীয়া মানুহৰ ঘৰত এয়া দিবই লাগিব নহয় জানো আৰু এয়া হৈ গ'ল আমাৰ আজি দুপৰীয়াৰ আহাৰ এয়া দেখুৱালোঁ আপোনালোকক ঠিক আছে আজিলৈ আহিছোঁ তেন্তে পুনৰ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পাম তেতিয়ালৈকে আপোনালোকো কুশলে থাকক ধন্যবাদ দেই